Good morning everyone. আজি 8 মে অসমীয়া প্ৰতিদিন খণ্ডৰ মই হেডলাইনখিনি পঢ়িবলৈ আগবাঢ়িছোঁ। 3 পৰ্যায়ৰ নিৰ্বাচনত নিম্ন হাৰত ভোটদান, শাসক দলক লৈ বিভ্ৰান্ত বিনিয়োগকাৰী, শ্বেয়াৰ বজাৰত বৃহৎ পতন। মঙলবাৰে ভোটদানৰ দিনা 5 লাখ কোটি টকাৰ লোকচান, 3 দিনত বিনিয়োগকাৰীয়ে হেৰুৱালে 11 লাখ কোটি টকা। বিদেশী বিনিয়োগকাৰীয়ে প্ৰত্যাহাৰ কৰিলে 982 কোটি টকা। ইভিএমত বন্দী হ'ল 3 পৰ্যায়ৰ 47 প্ৰাৰ্থীৰ ভাগ্য। ৰাজ্যৰ 4 সমষ্টিত 81.71% ভোটদান। আহমেদাবাদত ভোটদান কৰিলে মোদী ডাঙৰীয়াই। পত্নী কন্যাৰে ভোট দি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে এতিয়া একো মন্তব্য নিদিওঁ, ফলাফল ঘোষণাৰ 2 দিন পূৰ্বে কম। অসমবাসীয়ে বিকাশ আৰু উন্নয়নৰ সপক্ষে ভোটদান কৰিছে। 3 নম্বৰ পৃষ্ঠাত আছে ঘৰতে চিকিৎসালয় খুলি অস্ত্ৰোপচাৰ কৰা ফাৰ্মাচিষ্টৰ পলায়ন, ভুল চিকিৎসাত ৰোগীৰ মৃত্যুক লৈ কচুৱাত উত্তপ্ত পৰিস্থিতি, ব্যক্তিগত চিকিৎসালয় ঘেৰাও সহস্ৰাধিক ক্ষুব্ধ লোকৰ। গুৱাহাটীৰ বাতৰিত আছে কিনকিনীয়া বৰষুণৰ মাজতো পুৱাৰ পৰা সন্ধিয়া পৰ্যন্ত ভোটকেন্দ্ৰত ভিৰ। গুৱাহাটীত বিজেপি কংগ্ৰেছৰ প্ৰচণ্ড যুঁজ। শাসক বিৰোধীৰ মন্ত্ৰী, নেতা, শিল্পী, সাহিত্যিকেও দীঘলীয়া শাৰীত ৰৈ সাব্যস্ত কৰিলে গণতান্ত্ৰিক অধিকাৰ। লাখুটি লৈ হুইল চেয়াৰত আহি ভোটাধিকাৰ সাব্যস্ত বয়োবৃদ্ধ লোক, দিব্যাংগৰ। পাঁচ নম্বৰ পৃষ্ঠাত আছে দিল্লীৰ মুখ্যমন্ত্ৰীক জামিনত মুক্তি দিবলৈ আগবাঢ়ি সুপ্ৰিম কোৰ্টে বিচাৰিলে প্ৰতিশ্ৰুতি। মুক্ত হৈ থকা কালত চৰকাৰী ফাইলত চহী কৰিব নোৱাৰিব কেজৰিৱালে। বৃহস্পতিবাৰে পৰৱৰ্তী শুনানি, ইডিৰ অধিবক্তাৰ মতটো শুনিব আদালতে। শাৰী পাতি ভোটদান বিশিষ্ট বুদ্ধিজীৱী, ৰাজনীতিক, সাহিত্যিক, শিক্ষাবিদৰ। ডক্টৰ হীৰেণ গোহাঁই কয় যে চিন্তা কৰি ভোটদান কৰাটোহে ডাঙৰ কথা। নিতাই পুখুৰীৰ প্ৰতিভাৱান ছাত্ৰীৰ মৃত্যুৱে জোকাৰিছে ৰাজ্য। পংখী গগৈৰ হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত নমৈত ডিমৌত প্ৰতিবাদী কাৰ্যসূচী আটাছুৰ। পংখীৰ দুৰ্ভগীয়া পৰিয়ালৰ দুখৰ সমভাগী হ'ল আটাছুৰ অসমীয়া যুৱ মঞ্চৰ নেতৃত্ব। মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ। 7 নম্বৰ পৃষ্ঠাত আছে মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰৰ জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কয় যে দেশ এতিয়া ইতিহাসৰ সন্ধিক্ষণত উপস্থিত হৈছে। ভোট জেহাদ অথবা ৰাম ৰাজ্য, দেশ কোনটো পথত আগবাঢ়িব এই নিৰ্বাচনতে নিৰ্ণয় কৰিব লাগিব জনতাই। 4 জুনত অস্তিত্ব বিলোপ হ'ব ইণ্ডিয়া জোঁটৰ। ONGCৰ অসম সম্পদ ধ্বংসৰ ষড়যন্ত্ৰ, অসম বিৰোধী চক্ৰ। অধিক সময়ে বিকল কোটিটকীয়া ইটালিয়ান ৰিগ। একেটা কোম্পানীৰ পৰা আন 3টা ৰিগ অনাৰ যো-জা। এদিনত এটা ৰিগত লাগে 1000 লিটাৰ ডিজেল। খেলৰ বাতৰিত আছে সঞ্জুৰ বিক্ৰম স্বত্তেও পৰাস্ত ৰাজস্থান। গেৰুৱা নীলাৰ সংমিশ্ৰণেৰে T20 বিশ্বকাপত নামিব টীম ইণ্ডিয়া। T20 বিশ্বকাপৰ বাবে দল ঘোষণা কৰিলেও ভাৰতীয় দলে কি জাৰ্চি পৰিধান কৰিব সেয়া প্ৰকাশ পোৱা নাছিল। যোৱা নিশা জাৰ্চি সম্প্ৰচাৰকাৰী সংস্থাই সেয়া প্ৰকাশ কৰিছে। ইনষ্টাগ্ৰামত এটি ভিডিঅ'ৰ মাধ্যমেৰে বিশ্বকাপত ভাৰতৰ জাৰ্চি প্ৰকাশ কৰা হয়। কিন্তু সমৰ্থককাৰীসকলে দাবী কৰে যে এই জাৰ্চিৰ ছবি পূৰ্বেও প্ৰকাশ কৰা হৈছিল। পাকিস্তানৰ জাৰ্চিত ঐক্যৰ বাৰ্তা। T20 বিশ্বকাপৰ বাবে দল ঘোষণা নকৰিলেও জাৰ্চি প্ৰকাশ কৰিছে পাকিস্তানে। ব্যৱসায় বাণিজ্য পেজটোত আছে 2023-24 বিত্তীয় বৰ্ষত ভাৰতত স্থাপন 1,85,000টা ব্যৱসায়িক প্ৰতিষ্ঠান। দেশত বন্ধ হ'ল 9,31,644টা পঞ্জীয়নভুক্ত কোম্পানী। অন্তিম পৃষ্ঠাত আছে বিহাৰত নীটৰ পৰীক্ষাত জালিয়াতি, আৰক্ষীৰ তদন্ত অব্যাহত। পাটনাত শিক্ষাৰ্থী, পিতৃ মাতৃৰ গাড়ী চালকসহ 20 জনক গ্ৰেপ্তাৰ। এয়া আছিল আজিৰ অসমীয়া প্ৰতিদিন খণ্ডৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।